তো হেল্ল' গাইজ, স্বাগতম জনাইছো পুনৰ এটা নতুন মিনি ভ্লগত। আৰু আজি হৈছে লক্ষ্মী পূজা, আৰু এইফালে আমাৰ গাঁৱৰ লক্ষ্মী পূজাৰ যুঁজা চলি আছে, আৰু এইটোৱে হৈছে পূজাৰ মণ্ডপ, আৰু এইফালে আমাৰ মৰমৰ জুবিন দা। আৰু এতিয়া আমি যাই আছো আমাৰ লক্ষ্মী মাক আদৰি আনিবৰ বাবে। প্ৰথমতে লক্ষ্মী মাৰ মূৰ্তিটো ইয়ালৈকে অনা হ'ব, তো চবে সেইকাৰণে ইয়াতে ৰখি আছে। কিছু সময়ৰ পিছত লক্ষ্মী মাৰ মূৰ্তিটো আহি পালে, তাৰ পিছত এতিয়া খোল তাল বজাই নাম প্ৰসংগ কৰি লক্ষ্মী মাৰ মূৰ্তিটো আমাৰ গোটেই গাঁওখনত ঘূৰাব। তাৰপিছত গোটেই গাঁওখন ঘূৰাই আনি পূজা মণ্ডপত এনেদৰে প্ৰতিমা স্থাপন কৰা হ'ল। তো আজি পূজা বুলি ৰাতি ইয়াত নাটকৰো আয়োজন কৰিছে, তো তেওঁলোকেও ইয়াত তেওঁলোকৰ যোগাৰ পাতি কৰি আছে এতিয়া, আৰু ৰাস্তাৰ ফালে আকৌ এইবোৰো চলি আছে। তাৰ পিছত আমি কেইটা আহিলো আমাৰ ওচৰৰ আন কেইখনমান লক্ষ্মী পূজা চাব। তাৰ পিছত পূজা চাই দেখিলো যে এইফালে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। তাৰ পিছত ইয়াতে কিবা এটা খাই ললো। কিছু সময় পিছতে পূজাৰ শান্তি ল'বৰো হ'ল। তো এইফালেও মানুহবোৰে লাহে লাহে নাটক চাবৰ কাৰণে আহিব ধৰিছে, আৰু কিছু সময় পিছতে নাটকো আৰম্ভ হৈ গ'ল। তো এনেদৰে নাটক চাটক চাই মই আহিলো ঘৰলৈ। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰো। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব, আৰু যদি একাউণ্টটো ফ'ল' কৰা নাই ফ'ল' এটা কৰি থব।